Welcome to my YouTube channel Education Update Forever। এই চেনেলটো যিকোনো শিক্ষামূলক বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ বাবে বনোৱা হৈছে। লগতে আলোচনা কৰা বিষয়বস্তুসমূহ সম্পূৰ্ণভাৱে PDF ৰূপত ডেছক্ৰিপশ্যনত পাই যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনাৰ বিষয়বস্তু ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় বংগ বিভাজন। এই অধ্যায়টোৰ ওপৰত কেইটামান অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ তোমালোকে ভিডিঅ'টি চোৱাৰ পিছত নিশ্চয়কৈ উপকৃত হ'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। ধন্যবাদ। ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল? 1773 খ্ৰীষ্টাব্দ চনত। এলাহাবাদ সন্ধি বা চুক্তি কিমান চনত হৈছিল? 1765 চনত হৈছিল। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সম্পন্ন হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হৈছিল। বংগ বিভাজনত কাৰ্জনক বিশেষভাৱে সহায় কৰা ব্যক্তি দুগৰাকী কোন কোন আছিল? এণ্ড্ৰু ফ্ৰেজাৰ আৰু বেমফিল্ড ফুলাৰ। পৰৱৰ্তী প্ৰশ্ন, 1864 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত ক দুৰ্ভিক্ষত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল? উৰিষ্যাত। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট, এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কেতিয়া অধিষ্ঠিত হৈছিল? 1903 খ্ৰীষ্টাব্দত। কাৰ্জনৰ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত আছিল? ঢাকা। নেক্সট, বংগ বিভাজনৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? শ্বিলং আছিল। ভাৰত সচিব হাৱাৰ্ড ৰিজুলে কাৰ্জনলৈ লিখা চিঠিত কি উল্লেখ আছিল? ঐক্যবদ্ধ বংগ একটা বৃহৎ শক্তিত দ্বিখণ্ডিতকৰণে বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। বংগভংগ আঁচনিৰ চতুৰ্থ দফাত কি উল্লেখ আছে? 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হয়। নেক্সট, বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। নেক্সট, বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া ক'ত অনুষ্ঠিত? 1905 খ্ৰীষ্টাব্দৰ 14 জুলাই তাৰিখে বৰ্তমানৰ বাংলাদেশৰ খুলনা জিলাৰ বাঘেৰবাৰীত। বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ কোনটো সভাত কিমান তাৰিখে গ্ৰহণ কৰা হৈছিল? দিনাজপুৰ সভাত 1905 খ্ৰীষ্টাব্দৰ 20 জুলাই তাৰিখে। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে ক'ত কেতিয়া গ্ৰহণ কৰা হৈছিল? মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হল। হে বংগ জননী স্বৰ্ণপ্ৰসূপিনী গীতটি কোনে ৰচনা কৰিছিল? মুকুন্দ দাসে। নেক্সট, বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল? 1905 চনৰ 16 অক্টোবৰ তাৰিখে। স্বদেশী আন্দোলনক উদ্দেশ্য কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে মুঠ কেইটি গীত ৰচনা কৰিছিল? 23টি গীত ৰচনা কৰিছিল। তোর ডাক শুনে যদি কেউ না আসে তবে একলা চলে রে গীতটি কার রচনা? কবিগুরু রবীন্দ্রনাথ ঠাকুৰৰ ৰচনা। সুবিখ্যাত বংগ মাতা ছবিখন কোনে অংকন কৰিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰে। নেক্সট, স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠা হোৱা প্ৰথমটো জাতীয় শিক্ষানুষ্ঠানৰ নাম কি আছিল? বংগ জাতীয় বিদ্যালয়। স্বদেশী আন্দোলনত পুৰুষৰ সমানে অংশগ্ৰহণ কৰা দুগৰাকী মহিয়সী নাৰীৰ নাম লিখা। কমলা দেৱী চৌধুৰীণী আৰু ভগিনী নিবেদিতা। বংগ নাৰীৰ সাহসিকতা কোনখন কাকতত প্ৰকাশ পাইছিল? ডেইলী টেলিগ্ৰাফ কাকতত। বিখ্যাত লৌহ কাৰখানা কোনে প্ৰতিষ্ঠা কৰিছিল? জামছেদজী টাটাই। থেংক ইউ।